নমস্কাৰ বন্ধুসকল, নবৰী চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাম মই মাংস কিদৰে বনাওঁ। যদি আপোনালোকে মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন ৰন্ধাৰ প্ৰচেছলৈ আগবাঢ়োঁ। প্ৰথমতে এখন মই কেৰাহী গৰম কৰি ল'ম। কেৰাহীখন ভালদৰে গৰম হোৱাৰ পাছত ডাঙৰ চামুচেদি 5 চামুচ মই মিঠাতেল দি দিম। এয়া মোৰ মিঠাতেল গৰম হৈ গৈছে। এতিয়া মই কুটি ৰখা ডাঙৰ দুটা পিঁয়াজ দি দিম আৰু তেজপাত দি দিম। প্ৰথমতে মই তেজপাত দিলোঁ। এতিয়া মই পিঁয়াজখিনি অকণমান সোনকালে ফ্ৰাই হ'বৰ বাবে মই অকণমান নিমখ দিছোঁ সামান্য। পিঁয়াজখিনি ৰঙা হোৱাকৈ মই ব্ৰাউন কালাৰ হোৱাকৈ ভাজি ল'ম। চাওক মোৰ পিঁয়াজখিনি ব্ৰাউন কালাৰৰ হৈ গৈছে। এতিয়া মই আদা, নহৰু, জলকীয়া, আধা পিঁয়াজ এইবোৰ পেষ্ট বনাই ৰাখিছিলোঁ। এতিয়া মই এয়া দি দিলোঁ। এতিয়া মই এয়া মছলা ভালদৰে ভাজি ল'ম। চাওক মোৰ মছলা ভালদৰে ভাজি হৈ গৈছে। মছলাৰ পৰা ধুনীয়াকৈ তেল ওলাইছে। এতিয়া মই ইয়াত এটা পেষ্ট বনাই থৈছিলোঁ। ইয়াত আছে ৰেড চিলি পাউডাৰ 2 চামুচ, কিউমিন পাউডাৰ 2 চামুচ, হালধি 1 চামুচ আৰু ধনিয়া পাউডাৰ 1 চামুচ। এতিয়া মই মছলাখিনি ভালদৰে ভাজি ল'ম। সকলো মছলাবোৰ ভালদৰে ভজাটো উচিত হয়। চাওক মোৰ মছলাখিনি ভালদৰে ভাজি হৈ গৈছে। এতিয়া মই ইয়াত ডাঙৰ টমাটোৰ পেষ্ট এটা দি দিম। এয়া টমেটো পেষ্ট হয়। ইয়াকো মই ভালদৰে মিহলাই ভাজি ল'ম। মোৰ মছলাবোৰ ধুনীয়াকৈ ভাজি হৈ গৈছে। এতিয়া মই আলু দি দিছোঁ। কাটি ৰখা আলু মই 4টামান আলু কুটি ৰাখিছিলোঁ। আলু দিয়াৰ পাছত এয়া মই নিমখ দি দিছোঁ। নিমখ মই 1 চামুচ দিছোঁ ডাঙৰ চামুচেদি। মোৰ আলুখিনি সামান্য ভাজি ল'লোঁ। এতিয়া মই চিকেনখিনি দি দিম। চিকেনখিনি মই দি দিলোঁ। এতিয়া চিকেনখিনি আলুৰ লগত মছলাখিনিৰ সৈতে একেলগে ভালদৰে ভাজি ল'ম। মই ৰন্ধাৰ মাজে মাজে আপোনালোকক কেইটামান টিপছ কৈ গৈছোঁ। আপোনালোকৰ যদি ভাল লাগিছে মোৰ ভিডিঅ'টো তেনেহ'লে লাইক কৰি দিব। এয়া মোৰ মাংস ভাজি হৈ গৈছে। এতিয়া মই কুটি ৰখা এটা ডাঙৰ টমেটো দি দিছোঁ। এয়া চাওক মই এইদৰে কাটিছোঁ। মোৰ মাংসখিনি ভালদৰে ভাজি হৈ গৈছে। এতিয়া মই গৰম পানী দি দিছোঁ। এতিয়া মাংসৰ জোলবোৰক ভালদৰে উতলাই ল'ম। চাওক মোৰ মাংস উতলি আহিছে। এতিয়া মই দুটা কেঁচা জলকীয়া কুটি থৈছিলোঁ তাকে দি দিছোঁ। এতিয়া মোৰ মাংস প্ৰায় হৈয়ে আহিছে। এতিয়া মই লাষ্টত গৰম মছলা দি দিম। গৰম মছলা মই ডাঙৰ 1 চামুচ দিম। এয়া গৰম মছলা। এতিয়া মই গৰম মছলা দিয়াৰ পাছত আৰু 2 মিনিটমান ভালদৰে উতলাই পিনি ফ্লেমটো মই অফ কৰি দিম। চাওক মোৰ মাংস একেবাৰে ৰেডি হৈ গ'ল। এতিয়া মই ছাৰ্ভ কৰিম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।